নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, এই ভিডিঅ'টিত আমি বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বহাগ মাহটি কেনেকৈ পাৰ হ'ব তাৰ ওপৰত আলোচনা কৰিম। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ 2025 বৰ্ষটো তুলনামূলকভাৱে অতি উন্নত আৰু গোটেই বছৰটো তেওঁলোকৰ মনত আনন্দিত হৈ থাকিব। বৃষ ৰাশিৰ জাতক জাতিকাসকলে বহাগ মাহৰ শেষৰ 15টা দিন অলপ স্বাস্থ্যৰ প্ৰতি যত্ন ৰাখিব। চৰ্মৰোগ, চকুৰ ৰোগ, হাই প্ৰেছাৰ আদি হোৱাৰ যোগ দেখা পোৱা যায়। লগতে ধনৰ আদান প্ৰদানতো খেলিমেলি হোৱাৰ যোগ দেখা পোৱা যায়। ধন হাতলৈ আহিব যদিও অত্যাধিক খৰচৰ মাত্ৰা বৃদ্ধি পোৱা দেখা পোৱা গৈছে। এইখিনি সময়ত কাকো ধন ধাৰলৈ নিদিয়াই ভাল। দাম্পত্য জীৱনত সুখী হোৱা দেখা যায় বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ চাকৰি হোৱাৰ যোগ আছে, লগতে পদোন্নতিৰ যোগো দেখা পোৱা যায়। প্ৰেমিক প্ৰেমিকাৰ বাবে এই মাহটো মধ্যমীয়া যদিও বিবাহৰ যোগ দেখিবলৈ পোৱা নাযায়। ভিডিঅ'টি চাই যদি ভাল পাইছে তেতিয়াহ'লে লাইক আৰু কমেণ্ট কৰি জনাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। আৰু বাকী থকা ৰাশিকেইটাৰ ৰাশিফল চাবৰ বাবে চেনেলটোৰ তলত থকা লিংকটোত গৈ চাৰ্চ কৰক।